Dear friends, Assalamualaikum, Namaskar. Welcome back to Farzana Sunday Bakes and Cooks. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আগবঢ়াব লৈছোঁ বাঁহগাজৰ এটা ৰেচিপি আৰু এইটো হ'ল বাঁহগাজ আৰু কুকুৰাৰ খাৰ। যদি আপোনালোক কেতিয়াও বাঁহগাজ আৰু কুকুৰাৰ খাৰ খোৱা নাই তেতিয়াহ'লে এই ৰেচিপিটো একদম পাৰফেক্ট আপোনালোকৰ কাৰণে। আপোনালোক বনাই চাব, কেনে লাগিলে জনাব। বলক চাওঁগৈ কি কি ইনগ্ৰিডিয়েণ্টছ লাগিব আৰু কেনেকৈ বনোৱা যায় এই বাঁহগাজ আৰু কুকুৰাৰ খাৰ। বাঁহগাজ আৰু কুকুৰাৰ খাৰ বনাবৰ কাৰণে আমাক লাগিব বুট দাইল, নহ'লে বুটৰ দাইল বা চানা দাল 3/4 কাপ আৰু সেইখিনি 30 মিনিটৰ কাৰণে ভিজাই থ'ব। আৰু লাগিব আমাক বাঁহগাজ। বাঁহগাজ যেতিয়া খুব চোকা কটাৰীৰে পাতলা পাতলা কৰি কাটে তেতিয়াহ'লে বাঁহগাজৰ খাৰৰ টেষ্টটোৱে বহুত বেলেগ হয় খাবলৈ। কিন্তু আজিকালি সময় নোহোৱা কাৰণে আমি এতিয়া গ্ৰেটাৰ ব্যৱহাৰ কৰিম। কিন্তু গ্ৰেটাৰ পাতলা চাইডটো ব্যৱহাৰ নকৰিব, যিফালে মোটা চাইডটো আছে যেনেকৈ দেখাইছোঁ দেখিছে নহয়, এই চাইড দি পেলাই আমি এতিয়া বাঁহগাজখিনি গ্ৰেট কৰিম। বাঁহগাজখিনি আস্তে আস্তে কৰি গ্ৰেট কৰিব যাতে আপোনালোকৰ আঙুলিকেইটা কাট খাই নাযায়। খুব সাৱধান হ'ব যেতিয়া গ্ৰেটাৰ ইউজ কৰে। যেতিয়া গোটেই বাঁহগাজখিনি গ্ৰেট কৰা হৈ যাব, আমাক এই খাৰৰ কাৰণে লাগিব 3 কাপ ভৰ্তি কৰি পিহা বাঁহগাজ। কেৰাহী এখন মিডিয়াম জুইত গৰম দি পেলাই তাত দি দিব 4 টেবুল স্পুন মিঠাতেল। বাঁহগাজৰ এই খাৰখন কিন্তু মিঠাতেলতহে ভাল হয় খাবলৈ। যেতিয়া তেলখিনি গৰম হ'ব তাত দি দিব 2টা কেঁচা জলকীয়া মাজত ফালি, 3-4টামান শুকান জলকীয়া আৰু 4 ফুটামান নহৰু পাতলা পাতলাকৈ কাটি দিব। নহৰুখিনি ফিউ ছেকেণ্ডছ ফ্ৰাই কৰি পিহি থোৱা বাঁহগাজখিনি তাত দি দিব আৰু বাঁহগাজখিনি খুব বঢ়িয়াকৈ ভুনিব যেতিয়ালৈকে ৰংটো বদলি নাযায় আৰু অকণমান ৰঙচুৱা নোহোৱালৈকে এই বাঁহগাজখিনি ভুনি থাকিব। খুব সুন্দৰ গোন্ধ এটা ওলাওঁতে তাত দি দিব এতিয়া ধুই লোৱা চানা দাইলখিনি আৰু এই বুটৰ দাইলখিনি দি পেলাই আকৌ এবাৰ ভালকৈ লৰাব, অলপ দেৰি ভুনিব। তাৰপিছত তাত দি দিব আধা চামুচ চ'দা, নহ'লে 3/4 টিস্পুন। আপোনালোকৰ নিজৰ আন্দাজত চ'দাটো দি দিব আৰু চ'দাখিনি দিয়াৰ পিছত আৰু এবাৰ অকণ ভালকৈ ভুনি ল'ব। এতিয়া তাত দি দিব আন্দাজমতে নিমখ আৰু নিমখখিনিও আৰু এবাৰ ভালকৈ গোটেইখিনি মিলাই এতিয়া দি দিব তাত পানীটো নিজৰ আন্দাজত দি দিব আৰু ডুব খোৱাকৈ দিব যাতে ভালকৈ সিজিব লাগিব গোটেই বাঁহগাজ আৰু বুটৰ দাইলখিনি। এতিয়া পটছে এবাৰ লৰাই পেলাই ঢাকনখন মাৰি পেলাই মিডিয়াম জুইত সিজিব ৰাখি দিব। বাঁহগাজ আৰু বুট দাইলখিনি সিজি থকা মানে আমি এতিয়া বনাই লওঁ কুকুৰাখিনি। ইয়াত লৈছোঁ 1 কেজি মুৰ্গী আৰু মুৰ্গীখিনি ভালকৈ ধুই মেলি টুকি পেলাই কেৰাহী এখনত দি পেলাই তাত দি দিছোঁ 3 টেবুল স্পুন মিঠাতেল, নহ'লে ৰিফাইন তেল। তাৰ লগতে দি দিছোঁ আন্দাজমতে নিমখ। এই নিমখখিনি খালি মুৰ্গীৰ কাৰণে দিব। 1 চাহ চামুচ জিৰা গুড়া, 1 চাহ চামুচ ধনিয়া গুড়া, আধা চাহ চামুচ জলকীয়া গুড়া, আধা চাহ চামুচ হালধি গুড়া। হালধি গুড়াটো খুব বেছি নিদিব, অকণমান দিলে হয়। আৰু তাৰ লগতে দি দিছোঁ 1 চাহ চামুচ নহৰু বটা, 1 চাহ চামুচ আদা বটা। এতিয়া গোটেই কুকুৰাখিনি মছলাখিনিৰ লগত ভালকৈ মিলাই কেৰাহীখন এতিয়া মিডিয়াম জুইত বহাই দিব। এটা কথা মনত ৰাখিব, যেতিয়া এই কুকুৰা আমি বাঁহগাজৰ খাৰৰ কাৰণে আমি বনাওঁ, আমি ইয়াত কিন্তু কোনো গৰম মছলা ব্যৱহাৰ নকৰোঁ। গৰম মছলাটো দিলে কিন্তু গোটেই খাৰখিনি বৰবাদ হৈ যাব। এতিয়া তাত দি দিব এটা স্লাইচ কৰা পিঁয়াজ আৰু গোটেই মুৰ্গীৰ লগত ভালকৈ ভুনিব আৰু এই মুৰ্গীখিনি খুব ভালছে ভুনিব যেতিয়ালৈকে কেঁচা গোন্ধটো গুচি নাযায়। মুৰ্গীখিনি প্ৰায় ভুনা হৈ গৈছে আৰু কেঁচা গোন্ধটো এতিয়া গুচি গ'ল। এতিয়া দেখিছে নহয় মাজত গোটেই তেলখিনি ফুটি ওলাইছে। তেলখিনি ফুটি যোৱাৰ পিছত তাত দি দিব এতিয়া পানীখিনি মুৰ্গীৰ লেভেলত দি পেলাই ঢাকনখন মাৰি সিজিবলৈ ৰাখি দিব। মুৰ্গীখিনি সিজি থকা মানে এতিয়া চকু দিংগৈ বাঁহগাজ আৰু বুট দালিৰ খাৰখিনি ফালে এবাৰ খুলি পেলাই লৰাই দিব আৰু ঢাকনখন মাৰি আকৌ সিজিব ৰাখি দিব। আৰু 15 মিনিট হৈ যোৱাৰ পিছত এতিয়া বাঁহগাজখিনি ঢাকন খুলি পেলাই অকণমান লৰাই দিব। দেখিছে নহয় এতিয়া অকণমান ডাঠ হৈ আহিছে। এতিয়া বুট দাইল কেইটামান উঠাই পেলাই অকণমান হাতত লৈ পেলাই অকণ ভাঙি চাব। যদি ভাঙি যায় তাৰমানে বুট দাইলখিনি হৈ গৈছে আৰু বেছি আপোনালোক নিসিজাব, কাৰণ বুট দালিখিনি একেবাৰে গলি যাব নালাগে। অলপ গোটা গোটা হৈ থাকিলে খাই ভাল লাগে। এতিয়া মুৰ্গী ফালে চাওঁ, এই মুৰ্গীখিনিও প্ৰায় হৈ গ'ল, 75% সিজি গ'ল। এতিয়া এই গোটেই মুৰ্গীখিনি বুট দাইল আৰু বাঁহগাজৰ খাৰখিনিৰ ওপৰত ঢালি দিব। গোটেই মুৰ্গী, বাঁহগাজ আৰু বুট দালিখিনি এবাৰ ভালকৈ লৰাই পেলাই তাত এতিয়া দি দিব 4-5টামান কেঁচা জলকীয়া আৰু তাৰপিছত ঢাকনখন মাৰি আৰু 10 মিনিটৰ কাৰণে সিজিবলৈ ৰাখি দিব। 10 মিনিট হৈ গ'ল, এতিয়া গোটেইখিনি খুলি পেলাই চাওঁ। এই দেখিছে নহয় একদম থপথপীয়া হৈ গ'ল আৰু দেখিবলৈ যে এনেকুৱা সুন্দৰ হৈছে আৰু গোন্ধটো যে বৰ বঢ়িয়া ওলাইছে। এই গৰম গৰম বাঁহগাজ আৰু কুকুৰাৰ খাৰ শুকান ভাতৰ লগত বিৰাটেই সোৱাদ হয় খাবলৈ। আপোনালোক যদি এনেদৰে কেতিয়াও খাৰখন বনোৱা নাই, এবাৰ বনাই খাই চাব। আপোনালোক বনাই খালেহে বুজিব ইয়াৰ টেষ্টটো, কিন্তু মোৰ খুব প্ৰিয় খাৰ হয়।
আশা কৰিছোঁ ৰেচিপিটো আপোনালোকৰ পচন্দ হ'ল আৰু পচন্দ হ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব নতুন ভিউৱাৰ্ছক অনুগ্ৰহ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যদি এতিয়ালৈকে কৰা নাই আৰু বেল আইকনটো হিট কৰিব নাপাহৰিব টু গেট পোষ্ট নটিফিকেশ্যনছ আপোনালোকৰ সময় স্নেহ আৰু মৰমৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ টেক কেয়াৰ এণ্ড বি ছেফ বাই বাই